Cardok, Nilimonjerong Pipi, Piniberta, Arjuponita. Sarihajan Gov LP School along India Post Pen Dak Chopal Amai Kepamanpon. Jakhongponi Painkora Trok Arni India Post Asai Campaign Chapater Piponsi Sarihajan Gov LP School along Dak Chopal bringing government to your doorstep Ajay Me Kepamanpon. India Post Asai Campaign Jasmet Bang Somai Kibipon Atheke India Post Asai Kam along Asonson Government Pen Avar Saido Lasonsi Saving Kethap Recurring Deposit Kisan Vikas Patra India Post Saving Bank, India Post Payment Bank, Digital Banking, Lasonsi Saving Scheme Pen, Ale, PPF, Senior Citizen Saving Scheme, National Saving Certificate, Sukaina Samriddhi Yojana, Postal Life Insurance Lapen and Parta Kaprek Post Office along Central Government, State Government Pen Ason Scheme Doan, Radatum Avarsai Cho Endu Nangji Puta Mayalong Thanpon. Bangswa Mayalong Assistant Superintendent of Post ASP Dipu Subdivision Debabrata Bora Durgeshwar Bordoloi Postmaster Bukajan Moinuddin OS Male Dipu Subdivision Riso Hanse Retired Teacher Sorkari Gaubura Sarihajan Kamala Kontobe Retired Teacher Rongasar Jasman Lakra Sorkari Gaubura Talbalijan Longdili Terang Social Worker Kangtherbe Senior Citizen Rat Cyclem Banglapen Rong Arat Nimarli Tebok Terai Aradatum Chetongdunsi Mayalong RD Chipidun Bukajan Pesar Kuru Be Karbianglong News Karjosi Gohan Aji Karjosi Dak Chopal Aji Bukajan Elekat Postal Service to জনসাধাৰণৰ মাজলৈ লৈ যাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এটা নতুন ব্যৱস্থাপনা কৰিছিল এই ব্যৱস্থাপনাটো হৈছে ডাক চৌপাল ইয়াৰ যোগেদি জনসাধাৰণ আৰু ডাকঘৰৰ মাজত এটা সুন্দৰ সম্পৰ্ক ওচৰৰ সম্পৰ্ক আমি গঢ়ি তুলিব লাগে ইয়াৰ যোগেদি ভাৰত চৰকাৰে 5000 ডাক চৌপালৰ আয়োজন কৰি সৰ্বভাৰতক ডাক বিভাগটোক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ ব্যৱস্থা কৰিছে ডাক চৌপালৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণ সৰকাৰ আৰু ডাক বিভাগৰ মাজত যাতে এটা সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠে আৰু পোষ্টেল যিবিলাক সাৰ্ভিস বৰ্তমান চলি আছে এই সাৰ্ভিস বিলাক যাতে আমি ডোৰ ষ্টেপ দিব পাৰো ইচ এণ্ড এভৰি সিটিজেন তেওঁলোকে ডোৰ ষ্টেপ ঘৰত বহি যাতে পোষ্টেল সাৰ্ভিসটো তেওঁলোকে উপলব্ধ কৰিব পাৰে তাৰ কাৰণে এই ডাক চৌপাল বিলাকে দলং বা খেতুৰ দৰে কাম কৰি বা মেডিয়েটৰ হিচাপে জনসাধাৰণৰ মাজলৈ ডাকঘৰটোক লৈ যাবলৈ বদ্ধপৰিকৰ হৈছে চেষ্টা কৰিছে সেই কাৰণে আমি আজি বুকাজানত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং ডিফুৰ সদৰ কাৰ্যালয়ৰ পৰা আহি নগাঁৱৰ ডাক সংমণ্ডলৰ তত্ত্বাৱধানত আমি এই অনুষ্ঠানটো ইয়াত আয়োজন কৰিছো এই অনুষ্ঠানত আমি স্থানীয় ৰাইজ আৰু বিভিন্ন কাৰ্যালয়ৰ পৰা আমাক সহযোগিতা আগবঢ়োৱা যিসকল আমাৰ গণ্যমান্য আমন্ত্ৰিত ব্যক্তি আছে তেওঁলোকে আমাক সহযোগিতা আগবঢ়াইছে আমি আশা ৰাখো যে অনাগত দিনত ডাক বিভাগ জনসাধাৰণৰ মাজত যাব যিবিলাক আনটাচেবল এলেকাবিলাকত আমাৰ পোষ্টেল সাৰ্ভিসৰ প্ৰত্যেকটো ক্ষেত্ৰতে উজ্জ্বলি উঠিব আমাৰ যি উদ্দেশ্য এইম এণ্ড অবজেক্ট অফ ডাক চৌপাল নিশ্চয়কৈ বুকাজানত সাফল্যমণ্ডিত হ'ব কিবা ডেডলাইন দিছিলে নেকি এই স্কিমবোৰ ডেডলাইন আছিল ডেডলাইন আমাৰ এই জুলাই মাহৰ পৰা আপোনাৰ জুলাই মাহতে আছিল জুলাই 15 তাৰিখলৈকে জুলাই 15 আৰম্ভ 100 দিন 100 ডেজৰ কাৰ্যসূচীত মানে 5000 ডাক চৌপাল সৰ্বভাৰতে আয়োজন কৰিব ইয়াৰ মেইন অবজেক্টিভ হৈছে যে জনসাধাৰণে ডাক বিভাগটোক যাতে ঘৰত বহি মানে সেৱাখিনি উপলব্ধ কৰিব পাৰে আৰু জনসাধাৰণৰ কলিজাৰ আমঠু প্ৰথম পৰিচয় হিচাপে ডাক বিভাগটো ভাৰতবৰ্ষত যাতে উজ্জ্বলি উঠে আৰু সুকন্যা এছএছএ বিষয় আচ্ছা নিশ্চয়কৈ সুকন্যা সমৃদ্ধি যোজনা এটো আপোনালোকে জানে ভাৰতবৰ্ষৰ এটা খুব মানে নামি দামী স্লোগান হৈছে বেটি পঢ়াও বেটি বচাও আমাৰ ভাৰতবৰ্ষৰ নাৰীৰ যি শক্তি নাৰীৰ শক্তিটো আৰু স্বাৱলম্বী হ'বৰ কাৰণে আৰু শক্তিশালী হ'বৰ কাৰণে ভাৰত চৰকাৰে নিশ্চয়কৈ বেটি পঢ়াও বেটি বচাও যোগেদি স্লোগানৰ যোগেদি সুকন্যা সমৃদ্ধি যেটো একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছে এই সুকন্যা সমৃদ্ধি একাউণ্টে নাৰীসকলৰ যেটো অৰ্থনৈতিক মানে স্বাধীনতা সবল কৰিব আৰু এই ব্যৱস্থাটো আমি ডাক বিভাগে 250 টকাৰ মানে মিনিমাম আমি
একাউণ্ট খোলাৰ মানে হেৰি ফিজ লৈ আমি তেওঁলোকক এটা একাউণ্ট আমি উপহাৰ দিব লাগে। নিশ্চয়কৈ আমি ইয়াত সেইটো সফল হৈছোঁ আৰু সুকন্যা সমৃদ্ধি যোজনা বোকাজান বা সৰিয়াজান এলেকাত যথেষ্ট অগ্ৰসৰ হৈছে আৰু ইয়াৰ যিজন পোষ্টমাষ্টাৰ খগেন টিচু আৰু দুৰ্গেশ্বৰ বৰদলৈ প্ৰমুখ্য কৰি লৱ কুমাৰ দিলাই পংকজ ৰক্সি ৰতনহঁত এইবিলাক পোষ্টমাষ্টাৰবিলাকে যথেষ্ট ইয়াত মানে পাৰদৰ্শিতা দেখাইছে আৰু জনসাধাৰণেও যথেষ্ট আগবাঢ়ি আহিছে। ইয়াৰ উপৰি আমাৰ SB আছে ছেভিংছ বেংক স্মল যিটো আপোনাৰ ছেভিংছ হেবিট এইটো ফৰ্ম কৰিবলৈ SB একাউণ্টটো আমি দিছোঁ 4% ইণ্টাৰেষ্ট। এই স্মল ছেভিংছৰ যোগেদি স্থানীয় অঞ্চলবিলাকত অৰ্থনৈতিক সচ্ছলতা যাতে আহি পৰে সেইটো কাৰণে আমি স্মল ছেভিংছৰ ওপৰত গুৰুত্ব দিছোঁ। আমাৰ এতিয়া ড্ৰাইভে চলি আছে আৰু আমি বৰ্তমান অসমৰ ভিতৰত 3য় স্থানত আমি আছোঁ। আমাৰ নগাঁও ডিভিজনত কাৰ্বি আংলং নগাঁও হোজাই মৰিগাঁও এইবিলাক সবাই মিলি আমি অসমৰ 3য় স্থানত আছোঁ। নিশ্চয়কৈ আমাৰ ছেভিংছ বেংক সুকন্যা সমৃদ্ধি যোজনা প্ৰমুখ্যে ৰেকাৰিং ডিপজিট সকলোতে আমাৰ নিশ্চয় উন্নতি হৈছে। ইয়াত জনসাধাৰণৰ সহযোগিতা আমি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পাই আহিছোঁ। ৰেকাৰিং ডিপজিট টাইম ডিপজিট এইবিলাকো আছে। তাৰ উপৰি আমাৰ ইঞ্চুৰেঞ্চ ছাৰ্ভিচ আছে। এইবিলাক ক্ষেত্ৰত আমি পাৰদৰ্শিতা আমি দেখিবলৈ পাইছোঁ। পোষ্টমাষ্টাৰবিলাক জনসাধাৰণৰ মাজত আমাৰ এই আঁচনিসমূহ গৈছে যদিও এতিয়া অলপ বাকী আছে। আমাৰ যিখিনি পাব্লিচিটি আৰু আমাৰ যিখিনি প্ৰচেষ্টা আমি নতুনকৈ আকৌ সুদৃঢ় কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। BJP Tim Karbi Anglong Pen Arnisi Aparman Sheikh Sedullah Pen Customary Law Aputhak CK Kipadupon West Karbi Anglong Hamren Rong Sopi Reng Bong Hom Auditorium Hall Along Jakhong Puniphain Kora Pho Arni Karbi Anglong Autonomous Council Kachari Mati Tim Karbi Anglong Pen Pator Pipon Si Amri Lapen Rong Khang Ele Constituency Arat Aparman Sheikh Sedullah Pen Customary Law Alam The Aputhak Arnisi Aparman Jingki Chethan Ajai Mek Kipadupon Mae long Sheikh Sedul Along Pen Kelong Un Aja Kong Lapen Kelong Un E Aja Kong Aputhak Halapu Tim Karbi Anglong Pen Resource Person Abang Phu Atung Pen Ajo Kachetong Dun Arat Atuma Phan Than Pachinipon Hamren Pen Birson Ronghang Karbi Anglong News Lagi kenang sot mana Karbi Anglong Penan Abang Phu Atum Ketekiri Kacekrong Ametang Jongjung Ketekiri Kacekrong Pu Abang Phu Atum Nili Keteklong Ateng De Karbi Anglong ke contribution 0 lah rat phan ki pika pe jir ala so ho a contribution bang theklong la lang la si la so saing ding bang nili nonan non puda theklong la lang la sona bang phu atum si pini 1986 abumen ki bang ahut karbia hempre ke hang ajoine pen karbi yan kacho boykut karbi yan kacho chok kacho theng Karbi yan hemrit ka chipi pen chenglok apran ke dam nang ta dulo hempre ka join pen non lason thak si pini theklong lo je siksidul aja kong themu hempre pen ta siksidul aja kong themu pupen kapang dak pen chenglok lahail tum social media along penan theklong lo pinang tum social media long lang long te chini je hola sohut political discussion long langkung habe auditorium holo long dolo hola sohut je gathar kopilo pu je 6 schedule ke president of India ta bypass kori une president of India ta interfere kori une la an 6 schedule aja kong ke thil pera 14 along langopu pega 14 long lita loge net long chelanglo 6 schedule a books long langlo constitution long langlo ni liada bangke pega 14 long ke tok bangke je governor commission isi pang ni un governor commission pang ni un bangke je 6 schedule area long jongsi mane development akam se for example la so auditorium hall la so auditorium hall bangke la ke ki la so auditorium hall la so reng mohom auditorium hall la kim ke pin ben se tangka chodet ba tuar folai na tuar kim ke pin pen ba beleg institution beleg building a scheme an amukha asayang deng claim pin ben tangka chodet pulong te governor aning hanga teng pen jada commission bahayun pusi A B C pudo
হলাকে 62 paragraph 14 along sikit tokchot sita dake paragraph 14 along bangke je president of India lason interfere kori une 62 phanke president of India ke ladake bypass kori une lana power kang tang buke tokte lasi lahaya puthak kaching ki ke chethan kachimung je phansi waida klarsa pen hokpet alam kachini je phansi rara thingno ke pon ke ponje phansi pini dake pon nangdum theklong lo pini dake nili peiselong dake life sigipi mangyok da patune dake mangyok da arjulong la position ta dake lasi lahaya puthak iltum 1986 a movement tum repeat nangnelo hempre kenang ye Karbi Anglong autonomous council jurisdiction angkangan ke Karbi Anglong West Karbi Anglong kedoan arar tuman ke hemprek nangji article 244A autonomous state ke nangji puke 1986 pensi ami ebange dhelo se autonomous state ke hang be ke bangke ke cheng ke 1964 aninkan sa ami de ke the bangke 1986 pen loke cheng hala sot bangke lasi laso mukha ke people da ke thekere tumpen an chelang no thekser reser tu hadake Dr. Jointerong Pita doctor pass at kelli master degree pass gynae specialist da bangke Dr. Dharam Singh Teron holata first class ke pass ECS officer APSC PPNC Professor Angela Strang holata professor ke mantang thekser bang Dr. Sarsing Terang lapen ke Elvin Teron holata JNU bensi first class international political science ke pass lapen ang partame non Hulram Terang tame hola so SSC general la thekser reksa minimum qualification bangke dake graduate angse hola tum tame 62 pen ke tum Karbi Akhai phan Karbi Along li phan ke cherai kaumun elupu alang tum matha par 60 autonomous state nangi pula se non ke autonomous state pen te 60 themu original 60 non phongnil tum Delhi dam lo long cap autonomous 62 council che tong lo along cap tum ke CA ma tum ta PS1 da be autonomous council ke along apre ke hala block development office taxi to aba ke dak non la hamren hala DC office taxi to autonomous council ta CA ma PS ta long le puge pada derla tanang tum lage practical da ke nilong ke to pada ke CM abanglo be kotar be lata hala daga thang ala original 62 la cap kipi mopen Elvin Teron ke than la soteng si hoda ke nonda do bomlang la si 62 rang mong ke kang tang nai ke indiang mong ke non mang ke Karbi Autonomous Council thala 62 mong ke Ulala Assamese alonjir akimi luitnat musical ahin pen rat athengno along an kangpupon lunjir alongki ning ke oi penta ning parong thek ning karong penta ning pa oi thek lapen pangnek munta thek lunjir ta isi ajakong thipik khangjang sonsi ase karjumi pen non ove kimi ang bong wothat langso iden bari nat gau along inut ove kimi pen kithur dunmi luit nat pu isi Assamese ulala alunjer kimi karilis pon jakhong poni phai inkora pho arni nijang Karbi Anglong lakhai sidwar amla constituency ke parlo wothat langso iden bari nat gau along kedo inut ove kimi luit nat musical pu a YouTube channel along arjulong ponpu singer Luit Nat Lapen Bharti Priya lyrics Parimal Burman composition Parimal Burman and Luit Nat music Dian Phukon Mridu Musical Studio Guwahati fluid Ratul Sharma female chorus Mridu Smita Nat labangso alonjer along kedo kado kabe abang phuatum kithip ke theng pen chenglok penang an cherap cheto dun pen bangso alonjer jakhong poni phai inkora pho arni release pon Bothat lang sopen Hemari Bongrung, Karbi Anglong News. আজি গানটো যে এইটো ৰিলিজ কৰিব এই গানৰ টাইটেলটো উলালা বুলি আপুনি থৈছে এই বিষয়ে অলপমান ক'ব নেকি কিহৰ কাৰণে উলালা টাইটেলটো আপুনি ৰখাইছে উলালা আমিতো হিন্দীত
ওলালাটো শুনি পাইছোঁ এতিয়া যদি হিন্দী ফিল্ম শ্বুটিং কৰা কয় এই তুমি হিন্দী ফিল্ম আমি হিন্দী ফিল্ম শ্বুটিং কৰিছোঁ ওলালা কৈছে আমাৰ হিন্দী ফিল্মত এতিয়া আমি অসমীয়া ভাষাত ক'ম মই সেইটো কোৱা নাই মই কৈছোঁ ঘৰৰ পৰা ওলালা নেকি ওলালা এইটো মডেলৰ মানে ওলালা কৈ মই এইটো হেৰি কৰিছোঁ কিয় কোনোবা ৰেচপেক্ট কৰিব নোৱাৰো যে মই কথাখিনি ক'ৰ পৰা মই গানটো হেৰি কৰিছোঁ আপুনি লিৰিক্সটো লিখে নে গানো গায় আপুনি নাই মই গান নেগাওঁ কিয় মোৰ স্কুল আজিলৈকে যোৱা মানে মই লাইফত স্কুল দেখা পাইছোঁ পঢ়িম বুলি যোৱা নাই পঢ়িম বুলি মই স্কুলত যোৱা নাই মানে দুৰ্ভাগ্য কি মই পঢ়া লিখা মোৰ নচিবত নাই হ'লে মই গান যে লিখোঁ এইটো মই কেনেকৈ লিখোঁ এইটো মই ক'ব নোৱাৰোঁ গানটো লিখোঁ মানে আজি আপোনাৰ ঘৰত দুইমাহ কাম কৰিছোঁ আপোনাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আছে পঢ়ি আছে ABCD পঢ়ি আছে মই শুনিছোঁ হ'লে ABCD পঢ়িছে এইটো মই শুনো হ'লে মই নিজে চিনি নাপাওঁ কোনটো A কোনটো B গতিকে মই লেখাটো MA B পাছ কৰিব পৰা মানুহো চিনিব নোৱাৰে আৰু মই অলপ চলপটো চিনি পাওঁ India Sub Junior Men East Zone Hockey Championship Guwahati Kibipon Along Jensing Beta Akang Toy Angdeng ke Pathudun Long Birta Kimi Jensing Be Ove Kimi Karbia Khe Angbong Pen Hockey ke Pathu Aning ke Hang Parpik Pen Ajok Akang Toy Angdeng Chepa Undun Bomsi Non ke state level an Anathuta Pathudun Long Latai si api apo aphan mate Karbia Khe aphan Birta Kimi Nong me kewan Pinporta me non ove kimi Karbi akhe angbong penta akang tui angdeng dun bomlo lapen thekpon long bomlo sonsi nijang Karbiang long lakhai si dwar amla constituency ke parlo wothat langso punja sarmen senar arong amikar khorsing be asopo jensing be bihek pen hockey ke pathu aning ke hang pik pen ajo pini arni akang tui angdeng ansitami chepa undunlo Jensing be apoamen, horsing be, asar pi amen, kariso rong pipi, ke Charlie angdeng, sir ke pansi, Charlie bomlang, lapen arta ke ningkan kore ke thom anbetlang. Lapen ke damtang arni pusitame, Jharkhand, Orissa along pusitame, pathu dampen, chepahai dunlo, silver, gold medal hai hui sitame, chepalong dunlo. Lapen on ki bipon bom, India angkang pi pen, Suru ho jaye Indoor Stadium Guwahati Assam along India Sub Junior Men East Zone Hockey Championship kibipon along pusitame pathudun bomlo lason si ili karbi akhe angbong penta kapathu ana pen pusitame kecheng lokke chojor chola beha bepar ke Charlie anat pusitame Charlie pon pemika nangji ansi anong mati nongme longji lapen khe aphan pusitame atur kimi nongme doji Wothat lang sopen hemari bongrung Karbiang Long News